তথা সমগ্ৰ অসমত ধৰ্মীয় সংখ্যালঘুৰ ন্যায় নিৰাপত্তা অধিকাৰ সুনিশ্চিত কৰিব লাগে। শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে ভাৰতবৰ্ষ এখন যে গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ যি ৰাষ্ট্ৰ, এই ৰাষ্ট্ৰৰ তেখেত যি বেচিক ফিচাৰ, এই ফিচাৰটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুমান ক্ষেত্ৰত অৱনমিত কৰিছে বুলি আমি ভাবিছোঁ। কাৰণ আপোনালোকে জানে যে যোৱা কেইবামাহ দিনৰে পৰা অসমত ধাৰাবাহিকভাৱে এটাৰ পিছত এটা অমানৱীয়ভাৱে উচ্ছেদ হৈ আছে। আমি উচ্ছেদৰ বিৰোধী নহয়, কিন্তু উচ্ছেদৰ পূৰ্বে মানুহখিনিক পুনৰ সংস্থাপন দি তাৰপিছত চৰকাৰৰ কোনো ভূমি দৰকাৰ হ'লে মই ল'বলৈ কৈছোঁ। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাত কোনো ধৰণৰ কাণ দিয়া নাই। সেইকাৰণে আজি দিল্লীৰ যন্তৰ মন্তৰত আজি আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিম। আৰু আমি আশাবাদী যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ যি ধৰ্মীয় সংখ্যালঘুৰ ওপৰত যি সমস্যা, যি বিভিন্ন ধৰণৰ যি হাৰাশাস্তি বন্ধ কৰিব বুলি মই আশাবাদী। চাওক, আন্দোলন গভৰ্ণমেণ্টৰ যিখিনি প্ৰেছাৰ গ্ৰুপ প্ৰভাৱ বস্তু, আজি APMCৰ উদ্যোগত আন্দোলন হৈছে। অসমত সমগ্ৰ সকলো দল সমিল মিলেৰে আগুৱাই যাব খুজিছোঁ। কোনোবা আলি, কোনোবা উদ্দিনক টাৰ্গেট কৰি পেলাই উচ্ছেদ কৰিব। কাৰোবাক উচ্ছেদিত পৰিয়ালক 100 বিঘাকে মাটি দিয়াৰ কথা আছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই 100 বিঘাকে মাটি আজিলৈকে দিছে নেকি? ইণ্ডিয়া ইজ সেকুলাৰ কাণ্ট্ৰি, ইণ্ডিয়া ইজ ডেমক্ৰেটিক কাণ্ট্ৰি। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গণতন্ত্ৰৰ যিখিনি কেৰেক্টাৰিষ্টিক্স, বেচিক ফিচাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ বিন ভায়োলেটেড বাই দ্য আছাম CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু ইণ্ডিয়া ইজ সেকুলাৰ কাণ্ট্ৰি, ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। আৰু অসমত বসবাস কৰি থকা মুছলমানসকলক শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰে বিভিন্ন সময়ত হাৰাশাস্তি কৰা পৰিলক্ষিত হৈছে। এইটো অসমৰ যে ধৰ্মনিৰপেক্ষ শব্দটোক বিজেপি চৰকাৰে অপমান কৰিছে।